হাই বন্ধুসকল, আজি আছোঁ আমি কপিলিত আৰু এয়া আমাৰ আসাম মছলি একদম আসাম মছলি হেল্ল' তেখেতৰ আমি আসাম মছলি বুলি এটা ফিল্ম উলিয়াই আছোঁ আৰু অলপ শ্বুটিঙৰ কাৰণে আহিছোঁ আৰু এই শ্বুটিঙৰ সময়খিনিত আমি ইয়াতে ভাত খাম না কিহত গাহৰি মাংস বইল লাই পাতৰ লগত চগাইত আপোনালোকে চাই থাকিব সুন্দৰভাৱে আৰু আমি কি ব্যৱস্থা কৰোঁ কি নকৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'ৰ জৰিয়তে দেখিবলৈ পাব চগাইত চাই থাকক।